হাই ফ্ৰেণ্ড, কি খবৰ সকলোৰে? আজি মই বনাম বেঙেনাৰ সৈতে মাছৰ মূৰৰ খাৰ। এয়া মই বেঙেনাখিনি ভালদৰে ধুই কাটি লৈছোঁ সৰু সৰুকৈ। এইখন খাৰ কিন্তু মোৰ বহুতেই প্ৰিয়, আপোনালোকে বাৰু ভাল পায়নে খাই? এয়া মই ইয়াত যি ব্যৱহাৰ কৰোঁ সেইখিনি ভালদৰে ধুই কিনে কাটি লৈছোঁ। কেৰাহী এখন লৈ লৈছোঁ, কেৰাহীখন গৰম হৈ গ'ল। ইয়াত তেল দি দিছোঁ, লগতে পাঁচফোৰণ আৰু তেজপাতো দি দিলোঁ। শুকান জলকীয়া দুটাও দি দিলোঁ লগতে। এইখিনি অলপ লৰাই লৈ ইয়াতে পিঁয়াজো দি দিলোঁ আৰু কাটি থোৱা কেঁচা জলকীয়া দুটামানো দি দিলোঁ। এতিয়া এইখিনি অলপ টাইম ভাজি ল'ম। পিঁয়াজখিনি ভাজা হৈ গ'ল। এতিয়া ইয়াতে খুন্দি থৈ দিয়া আদা নহৰুৰ পেষ্টখিনিও দি দিলোঁ। এইখিনিও এতিয়া ভালদৰে ভাজি ল'ম অলপ টাইম। তেলতে হালধিৰ গুড়িখিনিও একেলগে দি দিলোঁ। এইখিনিও অকণমান ভাজি ল'ম। এতিয়া ইয়াতে কাটি থৈ দিয়া বেঙেনাখিনিও দি দিলোঁ। এইখিনি ভালদৰে মই মিক্স কৰি ল'ম। এইখিনি মই প্ৰায় ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া ইয়াতে নিমখো অকণমান দি দিম। এতিয়া এইখিনি ভালদৰে অকণমান মিক্স কৰি ল'লোঁ। এইখিনি মই 5 মিনিটৰ কাৰণে এতিয়া ঢাকি থৈ দিম। বেঙেনা যিমানখিনি দিছিলোঁ মই তাৰ প্ৰায় আধা হৈ গ'ল। এতিয়া এইখিনি অকণমান আৰু ভাজি ল'ম মই। এয়া মাছৰ মূৰখিনিও উলিয়াই লৈছোঁ। এয়া বেঙেনাখিনি মই আৰু অলপ টাইমৰ কাৰণে ঢাকি থৈ দিছিলোঁ। এয়া মই ইয়াতে খাৰখিনিও দি দিলোঁ। মই ইয়াতে কলৰ বাকলিৰ খাৰ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে হয়তো ছদাইও দিব পাৰে। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম, লৈ অলপ টাইম ঢাকি থৈ দিম। এয়া চাওকচোন, খাৰখিনি দিয়াৰ পিছতে বেঙেনাখিনি কিমান ধুনীয়াকৈ গেলি গৈছে। এয়া ইয়াতে মই মছলাৰ গুড়িখিনিও দি দিলোঁ। মছলা মই বিশেষ একো ব্যৱহাৰ কৰা নাই, অকল জিৰা ধনিয়াৰ গুড়িয়ে ব্যৱহাৰ কৰিছোঁ। লগতে কাশ্মীৰী অলপো দি দিছোঁ। এতিয়া ইয়াতে মই মাছৰ মূৰকেইটা দি দিম। মাছৰ মূৰখিনি মই ভালকৈ ভাঙি লৈছোঁ। চবখিনি এবাৰ ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া ইয়াতে অকণমান পানী দি দিম। এইখন খাৰ বহুত টেষ্টি হয় খাবলৈ। প্ৰায় হৈয়ে গ'ল। এতিয়া এইখিনি মই বাচন এটাত নমাই ল'ম। এই আমাৰ হৈ গ'ল বেঙেনাৰ সৈতে মাছৰ মূৰৰ খাৰ। ভিডিঅ'টো চাই কেনে পালে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে বাই বাই।